Assalamu alaikum and hi everyone. Welcome back to Sabira Khomia Blogs. আজি বহুত মাহৰ মূৰত সম্ভৱ মই ভিডিঅ' আপলোড কৰিবলৈ ওলাইছোঁ আৰু আজি হৈছে 27 ডিচেম্বৰ 2024 আমি এয়াৰপৰ্টলৈ গৈ আছোঁ ৰাতি 11:45ত আমি ঘৰৰ পৰা ওলাই আহিছোঁ আমাৰ যিহেতু ফ্লাইট আছে ৰাতিপুৱা 7:45ত আছে কিন্তু যিহেতু আমাৰ আজি বেংগলোৰত লাষ্ট আৰু ঘৰটো আমি ৰেণ্টত আছিলোঁ বেংগলোৰত যোনটোত আছিলোঁ তো সেই ঘৰটোৰ চাবি অ'নাৰক দিব লাগিব সেইকাৰণে আমি প্ৰথম ভাবিছিলোঁ ৰাতি 2টা বজাত ওলাম যিহেতু আমাৰ ফ্লাইট 7:45ত আছে ৰাতিপুৱা কিন্তু ভাবিলোঁ কি ইমান ৰাতি আমাৰ কাৰণে বেলেগক কষ্ট দি কি আছে ন তো সেইটো কাৰণে আমি অকণ সোনকালে ওলাই আহিলোঁ চাবিটো তেওঁলোকক আমি গতাই থৈ আহিলোঁ তাৰপাছতে আমাৰ অকণ ৰাস্তাত অকণ প্ৰব্লেম হ'ল যোনটো আমি কেব বুক কৰিছিলোঁ কেব ড্ৰাইভাৰজনে অকণ ড্ৰিংকছ কৰি ৰাখিছিলে তো সেইটো কাৰণে তাত অলপমান টাইম গুচি গ'ল আৰু সেইটো কাৰণে আমি এয়াৰপৰ্ট পাওঁতে 1:10 মিনিট আছে তেনেকুৱা বজাত আমি এয়াৰপৰ্ট পাই গ'লোঁ আৰু যিহেতু আমাৰ চেক ইন হ'বলৈ বহুত টাইম আছে তো এতিয়া বৰ্তমান আমি ইয়াৰ পৰা 7:45ত আমাৰ ফ্লাইট আছে দিল্লীলৈ বেংগলোৰ টু দিল্লী তাৰপাছত আমাৰ 2টা বজাত দুপৰীয়া আছে আকৌ এমষ্টাৰডামলৈ যিহেতু আমি নেদাৰলেণ্ড শ্বিফ্ট হৈ আছোঁ হাজবেণ্ডৰ ইয়াৰ পৰাই যোনটো অফিচত হাজবেণ্ডে বৰ্তমান কাম কৰি আছিলে তাৰ পৰাই ট্ৰান্সফাৰ হৈছে নেদাৰলেণ্ডলৈ তো সেইকাৰণে আমি তাতে গৈ আছোঁ এতিয়া বৰ্তমান আমাক 4 বছৰলৈ দিছে অফিচৰ ফালৰ পৰা কিন্তু আমি নাজানো আল্লাহে জানিব কিমান বছৰ থাকোঁ বলক আমাৰ লগত নতুন মানে এটা জাৰ্নিত আপোনালোকেও আমাৰ লগত যিহেতু আপোনালোকে মোক বেংগলোৰত থাকোঁতে বহুত ছাপোৰ্ট কৰিলে বিচাৰিছোঁ কি যে আপোনালোকে মোক এতিয়া নেদাৰলেণ্ডৰ যোৱাৰ পাছতো বহুত ছাপোৰ্ট কৰক মৰম দিয়ক আৰু এইফালে আমি ফাৰ্ষ্ট ফ্লাইট আমাৰ এয়াৰ ইণ্ডিয়াই আছিলে 2খন ফ্লাইটে আমাৰ এইখন আমি দিল্লী যোৱা ফ্লাইটখন হয় এইখন অকণমান ফ্লাইটখন নতুন আছিলে আৰু যোনখন আমি এমষ্টাৰডামলৈ গৈছিলোঁ দিল্লীৰ পৰা সেইখন অকণমান পুৰণা আছিলে আৰু ইয়াত আমাক খানা দিছিলে আৰু এইফালে পূৰা দেখাই আছে চাওক এইফালে 3 ঘণ্টামান লাগিব ইয়াৰ পৰা আৰু এইফালে পূৰা মেপত দেখাই আছে কিমান দেৰি লাগিব কি লাগিব আৰু ফাৰ্ষ্ট আমাক ৰাতিপুৱা আমাক ব্ৰেকফাষ্ট দিছিলে ব্ৰেকফাষ্টত দিছিলে এটা অমলেট আৰু ভেজ কাটলেট দিছিলে 2টা কাবাব দিছিলে যিহেতু আমি মুছলিম মিল লৈছিলোঁ 2টাতে আৰু লগতে এটা য়োগাৰ্ট দিছিলে আৰু চাহ দিছিলে কিন্তু খানাটো মানে ইমান খাজ নাছিলে ব্ৰেকফাষ্টটো এইখন ফ্লাইটত আৰু জুচো দিছিলে এবাৰ তাৰপাছত যোনখন আমি এমষ্টাৰডামলৈ গৈছিলোঁ সেইখনত আমাৰ খানাটো ভাল আছিলে এইফালে ইনায়ে কাৰ্টুন চাই আছে এইফালে বাপেক পিতেক বেকৰ ছিটত এইফালে মই আৰু মাক জীয়েক আগৰ ছিটত আৰু এইফালে আমি এখন বহি ল'লোঁ এখন যোনখন দিল্লীৰ পৰা এমষ্টাৰডাম যাব এইখন ফ্লাইট হয় যিহেতু বহুত ঠাণ্ডা আছে দিল্লীটো বহুত ঠাণ্ডা বৰষুণ দি আছিলে আৰু তাতো বহুত ঠাণ্ডা আমি য'লৈ যাবলৈ ওলাইছোঁ তো এইফালে ইয়াত পূৰা বৰষুণ চাওক এতিয়াৰ পৰা ওলাম আৰু ইয়াতো আমাক এঘণ্টা মূৰে মূৰে মানে দি আছিলে জুচ দিছে চাহ দিছে কফি দিছে তাৰপাছতে ইয়াতো খানাটো ভাল আছিলে খানা কি আছিলে মই দেখাই দিম বাৰু এইফালে মই 2খনমান চিনেমা চালোঁ এইফালে আইনেও 2খনমান চিনেমা চালে বাপেকেও চিনেমা চালে আৰু অলপমান দি শুলোঁ যিহেতু আমাৰ ৰাতি টোপনিও ক্ষতি হৈছিলে বহুত প্ৰথম আমাক এইখন ফ্লাইটত দিছিলে কৰ্ণ এনেকৈ চিপছ নিচিনা আৰু লগতে জুচ দিছিলে ক্ৰাঞ্চি কৰ্ণ আৰু জুচ অৰেঞ্জ জুচ দিছিলে বাৰে বাৰে অৰেঞ্জ জুচে দিছিলে আৰু এইফালে চাওকচোন ভিউটো ইমানেই ধুনীয়া লাগিছে আমি ইণ্ডিয়া ক্ৰছ কৰিলোঁ এইটো ঘৰ আচলতে মস্কো পাওঁতে আছিলে ইমানেই ধুনীয়া লাগিছিলে ভিউটো তাৰে অকণমান কেপচাৰ কৰি থ'লোঁ যিহেতু থৈ দিলে আপোনালোকেও চাবলৈ পাব আমিও চাম মেঘখিলি মানে ক্লাউডটো কিমান ধুনীয়া লাগিছে আকাশৰ ওপৰৰ পৰা চাওকচোন এইফালে ইয়াত আমাৰ 8 ঘণ্টা লাগিছিলে দিল্লীৰ পৰা এমষ্টাৰডামলৈ আৰু বতৰটো মাজে মাজে অকণ বেয়া হৈছিলে কিন্তু ইমানো নহয় আৰু ঠিকে আছিলে এইখন ফ্লাইটত আমাৰ অকণমান মানে আমাৰ ফাৰ্ষ্ট ইমান লং ডিষ্টেঞ্চ জাৰ্ণি কৰিছিলোঁ নাইবা 3 ঘণ্টা বা 5 ঘণ্টা মেক্সিমাম আমি কৰিছোঁ ইয়াতকৈ বেছি দেৰি জাৰ্ণি কৰা নাছিলোঁ এইফালে আমাক দিনত লাঞ্চত দিছিলে ভাত আৰু ডাল মাখনি এইফালে চিকেন গ্ৰেভি দিছিলে পাস্তা দিছিলে এডোখৰ কেক দিছিলে চুইট অকণ কেক টাইপৰ আছিলে আৰু বাছ আচাৰ দিছিলে সিমানেই দিছিলে আৰু পানী বটল দিছিলে আৰু এইফালে এইটো কোনটো জেগা আছিলে মই ভালকৈ নাজানো কিন্তু এইটো সুৰ চাওকচোন ইমান ধুনীয়া লাগিছে পূৰা বৰফেৰে ঢাক খাই আছে গোটেই পাহাৰখন তাৰপাছত আমাক গধূলি স্নেক্স দিছিলে গধূলি স্নেক্সত আমাক 3 ৰকমৰ কাবাব দিছিলে চিকেনৰে আৰু এটা ভেজ কাটলেট দিছিলে পানী বটল আৰু এটা চুইট আৰু এটা পাস্তা আকৌ দিছিলে আৰু মাজে মাজে এনেকৈ চাহ কফি দিয়ে যে যোনে কফি খায় কফি আৰু যোনে চাহ খায় চাহ আমিতো চাহে ভাল পাওঁ সেইটো কাৰণে চাহে খালোঁ এইফালে আমি ৰাতি পাইছিলোঁ ইণ্ডিয়াৰ টাইমিঙৰ হিচাপত আমি ৰাতি পাইছিলোঁ 10:30 বজাত
আৰু তাত আমাৰ এয়াৰপৰ্টত বহুত টাইম লাগি গ'ল যিহেতু ইমিগ্ৰেশ্যন আছিলে ইমিগ্ৰেশ্যনত আমাৰ বহুত টাইম লাগিলে ইমিগ্ৰেশ্যনৰ লাইনটো মানে বেছি দীঘল আছিলে বেছি প্ৰশ্ন সোধাটো নাছিলে প্ৰশ্ন সোধোতে খুব বেছি আমাৰ মেক্সিমাম গোটেই ফেমিলিটোৰ 5 মিনিটো নাই লগা 2-3 মিনিটতে হৈ গৈছিলে কিন্তু লাইনৰ কাৰণে আমি 45 মিনিটমান নে এঘণ্টামান আমি লাইনতে খাৰা হৈ আছিলোঁ এমষ্টাৰডাম নামাৰ পাছত আৰু এইফালে নামিবলৈ হৈছে আৰু বেছি টাইম নাই ৰ'ব তাৰপৰা দেখাই আছোঁ মই আৰু 10-15 মিনিটৰ পিছত আমি লেণ্ডিং কৰিম এমষ্টাৰডাম আৰু ইয়াত আমাক যিহেতু মানে লাইনৰ কাৰণে বেছি টাইম হৈ গৈছিলে ইমিগ্ৰেশ্যনত কিন্তু আমাক কুৱেশ্যন এইটোৱে সুধিছিলে যে আপুনি কোনটো অফিচত কাম কৰে ক'ৰ পৰা আহিছে ফেমিলি গোটেইখিনি আপোনাৰ ফেমিলি নেকি আৰু লগতে সুধিছিলে কোনটো জেগাত থাকিব আৰু যোনটো আমি ঘৰ লৈছিলোঁ তাৰ ডকুমেণ্ট চাইছিলে আৰু যোনটো অফিচত তেওঁ কাম কৰিব তাৰ ৱৰ্ক পাৰ্মিটটো চাইছিলে ডেপুটেশ্যন লেটাৰ চাইছিলে এইবিলাক বস্তুৱে চাইছিলে বাকী তেনেকৈ ইমান প্ৰশ্ন সোধা নাছিলে তাৰপাছত আমি কেব ল'লোঁ আৰু কেব লোৱাৰ পাছত ৰাতি ইণ্ডিয়াৰ টাইমিঙৰ হিচাপত আমি ইয়াত 1টামান নে 1:30মান বজাত আমি মানে ইয়াত পাইছিলোঁ মই একজেক্ট টাইমটো ময়ো নাজানো আৰু যিহেতু আমি ইয়াত পাওঁতে আমাৰ 9:45 হৈছিলে আৰু এইফালে আমি লাগেজৰ কাৰণে ৰখি আছোঁ লাগেজখিনিও পটাপট আহি গৈছিলে এইটো এমষ্টাৰডামৰ এয়াৰপৰ্ট হৈ চাওক তাৰপাছত আমি কেবত গৈ আমি ঘৰলৈ গ'লোঁ যোনটো আমাৰ নতুন ঘৰ এই এমষ্টাৰডামত তাৰপাছত মই বাকী ব্লগছখিনি লাহে লাহে আপলোড কৰিম যদি আপোনালোকৰ ব্লগছবোৰ চাই ভাল লাগিছে আগৰ নিচিনা মৰম চেনেহ দিব তো আশা ৰাখিলোঁ তো পুনৰ এটি নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম তেতিয়ালৈকে ষ্টে ছেফ ষ্টে হেল্ডি আল্লাহ হাফিজ বাই বাই